মোৰ চেনেলটোলৈ আপোনালোকক বহুত স্বাগতম জনালোঁ। আজি মই বনাবলৈ গৈ আছোঁ বুট আৰু মগুৰ বৰ। ইয়াত লাগিব আপোনাৰ আদা অকণমান, নহৰু 4-5 ফুটামান আৰু লগতে জলকীয়া অকণমান। এতিয়া গোটেই মিশ্ৰণখিনি মই মিক্সিত দি লৈছোঁ। তাৰপিছতে সোৱাদ অনুযায়ী অকণমান নিমখ দিলোঁ। তাৰপিছত ভালকৈ বেছিকৈ গুড়ি নোহোৱাকৈ অলপ গোটা গোটা হৈ থকাকৈ তেনেকৈ পিচি ল'ব লাগে। এয়া মই পিচি ল'লোঁ, দেখিছে অলপ গোটা গোটা হৈ আছে। তাৰপিছতে মই 2টা মিডিয়াম সাইজৰ পিঁয়াজ মই কাটি ল'লোঁ মিহি মিহিকৈ। তাৰপিছতে গোটেইখিনি ভালকৈ মিক্স কৰি লৈ ইফালে মই কেৰাহী গৰম হ'বলৈ দি এটা এটাকৈ দি গৈছোঁ। এতিয়া গোটেইকেইটা পিঠা তেনেকৈ এটা এটাকৈ দি লৈ পেলাই ভাজি যাব আৰু লগতে মচমচীয়া নোহোৱালৈকে ভাজি থাকিব। এয়া মোৰ হৈ গ'ল। ভাতৰ লগত হওক বা চাহৰ লগত হওক এনেকৈ পৰিৱেশন কৰিব পাৰে, খুবেই ভাল লাগে খাই। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।